Hello guys, welcome back to my channel. I hope you all are well. So, as you know, 2025 आज 5 September মানে আজি শিক্ষক দিৱস এই দেখতে যেটা আজি শিক্ষক দিৱস পালন কৰা হৈছে তো আজি মোৰ ৰিসাৰ্চ সেন্টাৰটো মানে মোৰ ছাত্ৰ-ছাত্ৰীসকলেও টিচাৰ্ছ ডে সেলিব্ৰেশ্যন কৰিব মানে শিক্ষক দিৱস উদযাপন কৰিব তো তাতে গৈ গোটেইখিনি দেখাই দিম তাত কেনেদৰে মোৰ ছাত্ৰ-ছাত্ৰীসকলে টিচাৰ্ছ ডে সেলিব্ৰেশ্যন কৰিছে তো ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু মোৰ লগত আছে ধ্ৰুৱ কুৱেশ্যন ধ্ৰুৱ এতিয়া আমি যাম মোৰ চেণ্টাৰটো কৰি দিয়া অ'কে তো আমি তাত গৈ গোটেই দেখুৱাই আছোঁ নিশ্চয় আমাৰ ধ্ৰুৱ আছে ইয়াত ধ্ৰুৱ ৱেইটিং কৰি আছে আৰু তাত গোটেই মোৰ ছাত্ৰ ছাত্ৰীখিনি ৱেইট কৰি আছে তো সেইটো ৰাতিপুৱা অহা কিজানি মোক ৰখি ভাগৰি গৈছে তো তাত গৈ গোটেইখিনি দৃশ্য আপোনালোকে দেখুৱাই আছোঁ তো এতিয়া আপোনালোক সকলোৱে চাই থাকিব এতিয়া মোৰ গাড়ীখন এখন মই নিনিওঁ আমাৰ ধ্ৰুৱ আছে ধ্ৰুৱৰ গাড়ীটো যাম অঁ গাড়ী চাবিটো মই লৈ আনিছোঁ ইয়াত পাহৰোৱে সেইটো বলক তেনেহ'লে আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি যাত্ৰা আৰম্ভ কৰোঁ আপোনালোক গোটেই ভিডিঅ'টো তাত গৈ দেখুৱাই দি আছোঁ Thank you. Come on. Oh, আমি সমালৈ এতিয়া মোৰ হাই এইটো হ'ল মোৰ শিক্ষা কেন্দ্ৰ এতিয়া মোৰ স্কুলবিলাক ৱেইট কৰি আছে ইয়াত তো গোটেইখিনি ভিডিঅ' দেখাই আছোঁ আপোনালোকক চাই থাকিব তো গাইজ ফাইনেলি আহি পালোঁ ইয়াত মোৰ টিউশ্যন চেণ্টাৰটো আৰু চব ষ্টুডেণ্টবিলাক ধুনীয়াকৈ ৱেইট কৰি আছে মোক আৰু বহুত ষ্টুডেণ্ট আহিব লাহে লাহে বহুত ষ্টুডেণ্ট বাকী আছে আহিবৰ কাৰণে নিজকে বহুত একচুৱেলি লাগি বুলিয়ে ভাবোঁ কাৰণ এই ষ্টুডেণ্টসমূহৰ ওচৰত মই আছোঁ আৰু লগত আছোঁ আৰু সকলোৱে ইমান মৰম চেনেহ দিছে প্ৰথমতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ ছবিত প্ৰথমতে শ্ৰদ্ধাৰে এগছি চাকি জ্বলালোঁ আৰু ইয়াৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিলোঁ মই তাৰপিছতে এয়া ছাত্ৰ ছাত্ৰী দেখিবলৈ পাইছে ছাত্ৰ ছাত্ৰীসকলে মানে মোক আশীষ ল'লে মোৰ পৰা আৰু কলম কিবা কিবি তেওঁলোকে মানে ধুনীয়াকৈ মৰম দিছে তেওঁলোকে কলম দিছে গামোচা পিন্ধাইছে বহুত ডাঙৰ কথা একচুৱেলি ল'ৰা ছোৱালীৰ এনেকৈ ৰাখি দিব পৰাটো আৰু মৰম দিব পৰাটো বহুত ডাঙৰ কথা একচুৱেলি মোৰ কাৰণে বহুত ডাঙৰ একচুৱেলি বহুত সৌভাগ্য বুলি ভাবোঁ নিজকে ভিডিঅ'টো সকলোৱে চাই থাকক সকলোবোৰ দৃশ্য আপোনালোকে দেখাইছোঁ স্কিপ নকৰিব আমি খুব ভালকৈ পালন কৰিছোঁ বহুতো চলি আহিব বাকী আছে লাহে লাহে আহি আছে আৰু আমাৰ মহান মেনেজাৰ মই মেনেজাৰ আমি আৰু বহুত বস্তু দেখাম আহক বস্তু নিজাম কৰিছোঁ আহক বস্তু চাম এই আমাৰ পেকেট লাঞ্চ আকৌ বাৰু তাৰপিছত আমাৰ ছাৰ আৰু গাইজ এয়া তামোল দিছিল কিন্তু আমি খাম এতিয়া আৰু না মানে ছাৰৰ গিফ্টটো আমি খাই দিম পেকেট লাঞ্চ আৰু ইফালে আছে চব ষ্টুডেণ্ট চাব পাৰে আপোনালোকে চবে পেকেট লাঞ্চ লৈ আছে বৰ্তমানৰ বিলো মাজতে হৈ আছে আজি অনুভৱটো আপোনাৰ কি ক'ব ঠিকে আছে ইমান ল'ৰা ছোৱালী মোক মানে ৰেচপেক্ট দিব আহিছে আজি ইমান পবিত্ৰ দিনটোত আপোনাৰ কেনেকুৱা ধৰণৰ মানে প্ৰাউড বা গৌৰৱ অনুভৱ কৰিছোঁ আৰু আগন্তুক দিনবোৰতো যাতে এনেকুৱা ধৰণৰ ৰেচপঞ্চ পাওঁ তাকে মানে
আৰু ইয়াতে ৰাতি খানাটো আছে গাহৰি দি হয় আশা এটা আছে আপোনাৰ খানাটো ভাল হ'ব লাগে খানাটো একদম মজা হ'ব একদম মানে সেইটো আগতে হোৱা নাই যেতিয়া এনেকুৱা হ'ব আৰু ঠিক আছে ধন্যবাদ ধন্যবাদ মিষ্টাৰ মানৱ আছে বহি ইয়াতে মানৱ এতিয়া কেনেকুৱা লাগিল কোৱাচোন ঠিক আছে নহয় ঠিক আছে এতিয়া গোটেই আমাৰ ষ্টুডেণ্ট আছে ইয়াতে এতিয়া মিষ্টাৰ আনন্দ আছে ইয়াত তো আমাৰ লাষ্ট এণ্ডিং এইখিনি হয়নে নহয় যদি আমাৰ মিষ্টাৰ পূজাৰী আমাৰ ফাৰ্ষ্ট যিটো আমাৰ পূজাৰী হৈছিল আমাৰ মিষ্টাৰ জয়দেৱ আছে ইয়াতে আৰু বহুত ভাল লাগিছে একচুৱেলি হয় বাৰু অঁ বহুত ভাল নিৰ্মালী গেছ ৰখি ইমান ৰাতি হৈ যায় তথাপি ৰখি আছে ইহঁতে আমাৰ মিছিল লিলি এয়া আমাৰ সবিতা আৰু আছে বোলে আমাৰ এইবিলাক মোৰ ষ্টুডেণ্ট আছে এইবিলাক ৰাতি হ'লেও ৰখি আছে ৱেইট কৰিছে তো বহুত বহুত ধন্যবাদ সকলোকে আৰু বোলে মিষ্টাৰ ডেকে বাই বাই তো এইবিলাক মোৰ ষ্টুডেণ্ট আছে গোটেইবিলাক আমাৰ মিছ গীতাঞ্জলি আছে দেওমণি মোৰ একচুৱেলি মোৰ নহয় গোটেইবিলাকে চাপ এৰে দেখিবলৈ পাইছে ইয়াত গোটেইবিলাকে মোৰ ওপৰতে ষ্টুডেণ্ট এইবিলাক কি মৰম মোৰ প্ৰতি এতিয়া ইমান দূৰৰ পৰা কষ্ট কৰিছে এই ৰাতি এইজন এজন প্ৰাঞ্জল এই এতিয়া কি কৰি আছে এতিয়া বি এ পঢ়ি আছে এইটো বগামূলা ইয়াত এইটো চুম কৰি দেখুৱাই দিছোঁ এইটো বগামূলা এই খাই গৈছা কথা পাতি গৈছা তো ইমান ৰাতি তথাপিও আমাৰ ল'ৰা ছোৱালী ৰখি আছে ইয়াত ঠিক আছে বাৰু এতিয়া আমাৰ যাব হ'ল নে চব আৰু এজন বাবা এজন বহুত মৰমৰ হয় এইবিলাক মোৰ বহুত ইয়াৰ হয় আৰু এতিয়া চাইছোঁ ৰিকি পণ্টিং অঁ ভাৱনা বহুত কষ্ট হৈছে না আমাৰ একদম মেইন অৰ্গেনাইজাৰ এইটো আমাৰ ভাৱনা ডেকা ক্লাছ 10 বৰ্তমান মেট্ৰিক দিব এইবাৰ এতিয়া মেচিন চক্ৰৱৰ্তী শিৱ প্ৰসাদ আনন্দ অৰ্পণা এইবিলাক পেক কৰি আছে ঠিকে আছে আনন্দ কেনেকৈ অৰ্গেনাইজ কেনেকুৱা হ'ল ভাল লাগিছে ধন্যবাদ বাৰু এইবিলাক গিফ্টবিলাক আমাৰ কৰি আছে ইয়াত তো মনা ল'বলগীয়া আছে কাৰণ গিফ্টটো বহুত আছে বাৰু ফ্ৰেণ্ডছ ফাইনেলি আহি গ'লোঁ আমাৰ ঘৰত মানে অলপমান বৰষুণ দিছিল তো আজি মানে ছুটি দিওঁতে অলপ দেৰি হ'ল আৰু ষ্টুডেণ্টখিনি ভালে ভালে গৈ পেলাই ক'ব নোৱাৰোঁ সকলে ঘৰত মানে ভালে ভালে গৈ পাইছে আৰু আমাৰ শুভ উঠিছে ইয়াত শুভৰ পৰা আমাৰ গিফ্ট এইবিলাক মানে এইবিলাক ঠিক কৰি আছে আৰু এইবিলাক গামোচাবিলাক যিবিলাক গামোচা দিছিল ষ্টুডেণ্ট যিখিনি মৰম দিছিল তো সেইবিলাক ধুনীয়াকৈ ঠিক ঠাক কৰি আছে এইবিলাক ধুনীয়াকৈ ল'ৰা ছোৱালী দিছিল বহুত বেছি ভাল লাগিছে একচুৱেলি শিক্ষকৰ নিচিনা মানে যিটো মৰম একচুৱেলি কোনেও নাপায় একচুৱেলি হয়নে ৰ'ব গতিকে এইটো বহুত ভাল আৰু সুন্দৰ থাকে আৰু বহুত ভাল লাগিছে একচুৱেলি আৰু প্ৰতি বছৰে এনেদৰে পাওঁ আৰু আগৰো আছে এইবিলাক কলম চলম এতিয়া মোৰ পৰীক্ষাত পেকিং কৰা আছে বহুতখিনি আছে কাগজ চাগজ আছে তো কি কৰিম আৰু এইবিলাক আকৌ ল'ৰা ছোৱালীকে কেতিয়াবা পৰীক্ষা আহিব মেট্ৰিক পৰীক্ষা আহিব আকৌ এইবিলাকে আকৌ ডিষ্ট্ৰিবিউট কৰি দিব লাগিব আৰু এইটো চাওক এইটো বিশেষকৈ এইটো কি দিছে জানক স্পৰ্টিং একচুৱেলি খুব ভাল লাগিছে ইমান ধুনীয়া বস্তু দিছে আৰু এইবিলাক গামোচা এইবিলাক R9 নেকি বুলি R9 এখন R9 ৰঙাখন এইখন কি কামদাং নেকি চৰি দেই যদি ভুল হৈছে মাফ কৰিব এইটো মই সঠিক উচ্চাৰণটো একচুৱেলি নাজানো আৰু এইখন সেউজীয়া কালাৰ হয় এইখন কি বুলি কয় মই নাজানো যিয়ে নহওক বাৰু ল'ৰা ছোৱালীৰ মৰম এইবিলাক ষ্টুডেণ্টৰ মৰম বহুত বেছি ভাল লাগিছে এইটো আমাৰ কুলদীপ মইতো মনত আছে কুলদীপ ৰভাই দিছে ঘৰে যিখিনি ল'ৰা ছোৱালী আহি সহযোগ কৰিলে আৰু যিখিনি আমাৰ কি কৰিলে মানে অৰ্গেনাইজ কৰিলে বা মেনেজ কৰিলে ধন্যবাদ জানিছোঁ আৰু আগন্তুক দিনতো তেওঁলোকক কেনেদৰে পাম বুলি আশা ৰাখিলোঁ সদায় শিক্ষক দিৱসৰ দিনাখন সকলো ল'ৰা ছোৱালীক তেনেধৰণৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অলেখ শুভকামনা জনাই আজি